নমস্কাৰ আমাৰ চেনেলৰ অন্য এটা ব্লগলৈ আকৌ সকলোকে স্বাগতম জনালোঁ। ইফালে মোৰ ভণ্টি নীলন তাৰপাছত আমি আটায়ে ওলালোঁ বহু দিনৰ পাছত বাহিৰত এসাঁজ খাওঁগৈ বুলি। মা দেউতাকো লগ ধৰিলোঁ, কিন্তু গৰমৰ কাৰণে তেওঁলোকে আহিব নিবিচাৰিলে, সেয়েহে আমিয়ে গুচি আহিলোঁ। আৰু গৰমৰ বন্ধ বুলি এইবাৰ আমাৰ দেহাক ক'লেও উলিয়াই নিয়া নহ'ল, গতিকে ভাবিলোঁ আজিয়ে যাওঁ আৰু বাহিৰত এসাঁজ খাই আহোঁ। আৰু সেয়ে আমি আহিছোঁ আজি মাৰল ঘৰলৈ বুলি। মাৰল ঘৰত এসাঁজ খাওঁগৈ ব'লক। এইফালে সাই বাবা মন্দিৰ আমি পাৰ হৈছোঁ। এয়া সাই বাবা মন্দিৰ, আৰু আমি এতিয়া গৈ আছোঁ মাৰল ঘৰলৈ বুলি। মই আগতে তাত খাই পোৱা নাই, আমাৰ এখেতে খাই পাইছে, গতিকে তেওঁ আজি আমাক তালৈকে লৈ আহিছে। আৰু এয়া আমি পালোহি মাৰল ঘৰ। সেইফালে দেখা পাইছে নহয়, সেয়াই নতুন নতুন ৰেষ্টুৰেণ্ট হওক বা হোটেল হওক, খাই চাব লাগে ক'ত কেনেকুৱা, তেতিয়াহে গম পোৱা যায়। কেতিয়াবা বাহিৰত খায়ো ভাল লাগে, সদায় ঘৰৰ ভাত পানী খায়ে থাকোঁ, গতিকে মাজে সময়ে বাহিৰৰ খায়ো ভাল লাগে, নহয় জানো? সেইকাৰণে ভাবিলোঁ আজি আমি বাহিৰতে খাওঁচোন, আৰু নীলনকো লৈ আহিলোঁ। আৰু এতিয়া আমি সেইফালে গৈছোঁ মাৰল ঘৰ। এইয়া সোমাই আহিয়ে ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ নিচিনা লাগিছে। চাওকচোন, ধুনীয়াকৈ বাঁহেৰে বনোৱা টকৌ পাত দি চালিখন দেখিয়ে ভাল লগা নাই জানো? সেয়ে কিবা এটা গাঁৱলীয়া ঘৰুৱা পৰিৱেশ লাগিছে। আৰু আমি এতিয়া তাতে বহিমগৈ। এইফালে চাওক কি ধুনীয়াকৈ সজাই থোৱা হৈছে, এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশ ইয়াত দেখুওৱা হৈছে। এইফালে আমাৰ এখেত আৰু দেহা বহিলেই, আৰু এতিয়া আমিও বহিলোহি, আৰু তাৰ পাছত আমি এসাঁজ খাম। এইটো হৈছে পৰ্ক থালি, হয়, কলপাতত দিছে। এইটো নীলনে খাব। এইবিলাক ধেৰ কিবা কিবি আছে, এইবিলাক চাটনি, চালাড, পিটিকা, আৰু এখন মোৰ ভেজ থালি। মই যিহেতু মাছ মাংস নাই খোৱা, এইখনতে দিছোঁ, সেইকাৰণে এয়া মোৰ। আৰু আপোনাৰখন দেখাই দিছোঁ। এইখন হৈছে চিকেন থালি। এইবোৰ চব চিকেনৰ আইটেম, 3টা। আৰু এইটো মোৰ দালি। এইটো কি ভাজি মই নাজানো দেই, এইটো পচলা চাগে। তুমি নিজে খাবা নি? মই খুৱাই দিওঁ নেকি? মই খুৱাই দিম নে? তুমি গাইছিলে আছা নি? হে পাৰিছা নাই? আহা, হৈ যাব, চলালা আহা। বহুত চলাবা, কিমান মিনিট? হে? 1 মিটাৰ চলাবা। এক মিটাৰ চলাব, 1 মিটাৰ। বহু দিনৰ পৰা ভাবি আছিলোঁ ফুচকা খাম, খাবলৈ মন গৈ আছিলে, কিন্তু ওলাই যোৱা নাছিলোঁ কাৰণে খোৱা হোৱা নাছিলে। আৰু সেয়েহে আজি ভাবিলোঁ ওলাই আহোঁতে একেবাৰে খায়েই যাওঁ। এইফালে নীলনে লৈছে, মই লৈছোঁ, আৰু আমাৰ এখেতে লৈছে দহি ফুচকা। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।